ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান কাৰণ অকণমানে লুকাই আছিলে বেছি লুকা নাই এতিয়া অকণমান লুকাই পেলাই ধৰা দিছে ফাইনটো হেল্ল' বন্ধুসকল মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' সৈতে চুমি বৰাৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে কাৰণ চুমি বৰাই আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণ কৰি পেলাই তাই কি মন্তব্য প্ৰদান কৰিছে তাৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব অসমত লুকা-ভাকু খেলি ফাইনেলি অসম পুলিচক ধৰা দিছে আৰু তাই লুকা-ভাকু খেলি আছিলে অকণমান লুকাই আছিলে ৰাইজে ইমান দুখ নিদিব আৰু কাৰণ অকণমানে লুকাই আছিলে বেছি লুকা নাই এতিয়া অকণমান লুকাই পেলাই ধৰা দিছে ফাইনেলি চাওঁ কি হয় কেছটো অসমত পুলিচে পইচা খাই এৰি দিয়ে নে এনে চুৰ কৰি গোটেই টকাবিলাক মাৰিলে আৰু এতিয়া সিহঁতে গোটেই প্লেনিংটো পাতি পেলাই খেলখন পাতি পেলাই ডাঙৰ উকিল ডাঙৰ মানুহক হাত কৰি পেলাই থৈ দিছে আৰু এতিয়া আত্মসমৰ্পণ কৰিব আহিছে আত্মসমৰ্পণ চুৰণি চুমি হাৰামজাদি তোক মই পালে এনেকুৱা চৰিয়াম নহয় এই চেণ্ডেল দেখিছ এই চেণ্ডেল দি ধৰ আৰু আমাৰ অসমৰ ৰাইজ বুৰ্বক বুলি জানি সেইকাৰণে অকণমান চেলিব্ৰিটি হ'লেই মূৰৰ ওপৰলৈ উঠি যায় উঠি পেলাই মূৰৰ ওপৰত অসমৰ ৰাইজৰ হাগি দিলে চুমি বৰাই কেইদিনমানৰ পিছত এইটো নিউজো ঠাণ্ডা হৈ যাব আৰু খতমেই হ'ব আৰু যেনেকৈ এইবিলাক মিয়া খেদোৱা অভিযান আহিছিলে তেনেকৈ এইটো বন্ধ হৈ যাব খোলেআম ঘূৰি ফুৰিব আৰু তাৰপিছতে নতুন ভিডিঅ' বনাব তাৰপিছতে অসমৰ ৰাইজে আকৌ তাইক আদৰি ল'ব এইটো আমাৰ জানা বুজা কথা আৰু অসমৰ ৰাইজ ইম'চনেল আৰু এতিয়া না কাণত ফুলি আছে না চেইন আছে ডিঙিত এতিয়া গোটেইকেইটা লেংটা মানুহৰ নিচিনাকৈ ফটো দুখন চাওকচোন গোটেইকেইটা কেনেকুৱা লাগিছে চুৰকেইটা দুইটা চুৰণি ফটোখন চাওকচোন আপোনালোকে ৰাইজ কেনেকুৱা দেখি বাৰু এই চুৰ দুটা